নমস্কাৰ বন্ধুসকল, প্ৰিয়াং পিউছ চেনেলৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি যাবলৈ ওলাইছোঁ মামীহঁতৰ ঘৰত। বিহু গ'ল আৰু মোৰ ফালৰ পৰা ভোগালী বিহুৰ সকলোলৈকে শুভেচ্ছা থাকিল, দেৰিকৈ হ'লেও। এতিয়া আমি মামীহঁতৰ ঘৰত বিহুৰ ভাত খাবলৈ মাতিছে, চ' তালৈ যাবলৈ ওলাইছোঁ। আৰু এনেদৰে মই চুইদাৰ পিন্ধিছোঁ। এইযোৰ আচলতে আপোনালোকে দেখিছে, মই বাৰ্থডেটো পিন্ধিছিলোঁ, তাকে পিন্ধিলোঁ। ভাবিছিলোঁ বিহু বুলি চাদৰ মেখেলা এযোৰ পিন্ধোঁ, কিন্তু প্ৰিয়াংক আৰু পিয়ুষক লৈ পেলাই একদম সম্ভৱ নহয়। সিহঁত দুটাই মই চাদৰ মেখেলা পিন্ধি গ'লে একদম খিচিমিচি কিবা কৰি দিয়ে, চ' চুইদাৰযোৰকে পিন্ধি ওলালোঁ। আৰু তাৰ পিছতে আমি ভাত খাই পেলাই যাম আমাৰ ঘৰত। আৰু আজি এটা জেগালৈ যাম, ক'লৈ যাম আপোনালোকে জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। আৰু ব'লক এতিয়া যাওঁ, সকলো গাড়ীত মোৰ কাৰণে ৱেইট কৰি আছে। মৰিকলং আহি পালোঁ। আহি পাই পেলাই আমি ইজন মামাৰ ঘৰলৈ গ'লোঁ আৰু তাত গৈ পেলাই প্ৰিয়াংক পিয়ুষতে খুব খেলি আছে। এয়া চাওকচোন, পিয়ুষক অকলে চলাব লাগে, কিন্তু সি ইমান ডাঙৰ হোৱা নাই যাতে গাড়ীখন অকলে চলায়। সেইবাবে তাৰ লগত বহাৰ বাবে তাৰ খং উঠিছে। চাওকচোন, তাক অকলে লাগে চলাবলৈ। এতিয়া আমি আহিলোঁ ভাত খাবলৈ, আৰু মামীয়ে ইমান সুন্দৰকৈ আমালৈ ইমানবোৰ বনাইছে। খাই পেলাই বহুত ভাল লাগিলে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। দুপৰীয়া তাত ভাত খাই পেলাই আহিলোঁ আমাৰ ঘৰত, আৰু তেতিয়া ব্লগ কৰা নহ'ল। তাৰপিছত প্ৰিয়াংক পিয়ুষক খুৱাই বোৱাই এয়া আমি আহিছোঁ ভোগালী মেলা চাবলৈ। নগাঁৱৰ নেহেৰুবালিত হৈ থকা ভোগালী মেলা চাবলৈ আহিলোঁ আমি সকলোৱে। আৰু অহাৰ পিছত ইয়াত দেখিছোঁ যে ইমান ভিৰ, মানুহৰ ভিৰৰ পৰা আপুনি সোমাব নোৱাৰিব। এয়া চাওকচোন, মানুহৰ ইমান ভিৰৰ কাৰণে একো দোকানত সোমাই ভালদৰে একো চাবই নোৱাৰিলোঁ আমি খালি এনেদৰে দূৰে দূৰে দোকানবিলাকে চাই ঘূৰিলোঁ। আৰু এয়া প্ৰিয়াংক আৰু পিয়ুষ দুয়োটাই মানুহবিলাক দেখি ভাবিছে যে ক'লৈ আহিলোঁ আমি দুটা। মানুহৰ হেঁচা ঠেলাৰ মাজেৰে ওপৰে এনেই মেলা চাই পেলাই গৈ পেলাই আমি পালোঁ খোৱা জেগা। আৰু ইয়াত গাহৰি, পলু পৰা আদি কৰি সকলোবোৰ বস্তু পুৰি পেলাই বেচি আছে, আৰু ইয়াত আপঙো বেচি আছে। মই দেখিছোঁ বহুত মানুহে খাই আছে, কিন্তু আমি ইয়াত একো নাখালোঁ। নাখাই পেলাই আমি গৈ বাহিৰতহে খালোঁ।
ইভিনিং এভৰিৱান আজি হৈছে নেক্সট ডে আৰু আপোনালোকে দেখিলে কালি ভোগালী মেলা চাবলৈ যোৱা আৰু ভাল নালাগিল চাই মানে ইমান মানুহৰ ভিৰ আৰু বেছি ভিৰ হ'লেও চাই পেলাই ভাল নালাগে অকণমান পাতল হ'লেও দোকান চোকানত সোমাই পেলাই কিবা এটা চাব পৰা যায় আৰু সেইকাৰণে ইমান ভাল নালাগিল একোৱেই নিকিনিলোঁ এটা সৰু নেক পিচ কিনিলোঁ বাৰু আপোনালোকক দেখাম আৰু এয়া মোৰ লগত প্ৰিয়াংক মই কি কৰি আছোঁ চাই আছে আৰু প্ৰিয়ুষ গ'ল আইতাকৰ লগত এই ওচৰৰ মানুহ এঘৰত ঘূৰিবলৈ আৰু এয়া চাওকচোন আজিকালি সিহঁতি অ'টত ধৰি থিয় আহিবলৈ চেষ্টা কৰে আৰু এয়া মোৰ গাত ধৰি পেলাই থিয় হৈ গ'ল এয়া এইফালে চোৱা এইফালে চোৱা হাঁহি দিয়া নে নাচি আছে নাচি নে দেখিছে খুব নাচে আৰু অ'টত ধৰি থিয় হৈ আজিকালি অকণমান ডাঙৰ হোৱাৰ পৰা খেলিবলৈ লৈছে চ' এয়া মোক কেমেৰা কৰিবলৈ নিদিয়ে তাৰ পৰা মই ভাবিলোঁ যে এই ভিডিঅ'টো মই ইয়াতে সামৰি লওঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু এইটো হৈছে আমাৰ কোন কৈ দিয়াচোন এইটো নাখায় কোন কৈ দিয়াচোন কোন এইফালে কৈ দিয়া টাটা দি দিয়া টাটা বাই বাই দি দিয়া এইফালে বাই বাই দি দিয়া বাই বাই দি দিয়া নাখায় এইটো বাই বাই দি দিয়া বাই নিদিয়ে এতিয়া তাৰ বাই বাই দিব মন নাই পিছে পৰে কেতিয়াবা দিলে আপোনালোকক দেখাম বাৰু থেংক ইউ